মানুহে খাবলৈ কাৰণে জীয়াই আছে নে জীয়াই থাকিবলৈ কাৰণে খাই আছে? সেই প্ৰশ্নটো মোৰ মানুহজনে কৰে। বোলে পৃথিৱীত মানুহে খাবলৈ কাৰণে জীয়াই আছে নে জীয়াই থাকিবলৈ কাৰণে খাই আছে? মানুহজনে এয়া ওলাই গৈ একদম মাছ লৈ আহিলে, কৈছে খাই বৈতো জীয়াই থাকিব লাগিব, গতিকে টকা পইচা ইমান বোলে কি প্ৰণালী কৰি গোটাই কৰি সাঁচি থোৱা বোলে ৰখা কথাটোনো কিয় আৰু? খাই বৈ জীয়াই থাকিব লাগিব, থ'ব লাগে বিপদ আপদে কেতিয়াবা, তথাপিও নেখাই নবৈ মানে সাঁচি ৰখাটো একো দৰকাৰ নাই, বোলে খায়ে মৰিম আৰু। তাৰপাছতে এয়া আকৌ কালি মাছ আছিলে, মানে কালিও মাছ আনিছিলে, তাৰে এই মানে মাছকেইটা অলপ জীয়াই থকাৰ কাৰণে জীয়াই থৈছিলে। আজি ৰাতিপুৱা চাইছে সেইকেইটাও মানে দুটামান মৰি আছিলে আৰু বেছি বেয়া হৈ যাব, তাকে ক'লে বোলে কাটি কুটি একেবাৰে থৈ দিওঁ। মই আকৌ এনেকৈ মাছ বিচাৰি কৰি আনি কাটি কুটি এনেকৈ নাথাকোঁ, ক'তনো বিচাৰি যাম এনেকুৱা মাছ। মানুহজনে এতিয়া ওলাই যায়, মন গ'লে পুটুককৈ ওলাই যায় বা ইফাল সিফাল ঘূৰি ফুৰে, এনেকুৱা মাছবিলাক বিচাৰি পায়। মই আৰু এই কাটা মাছকণ আনো, কেতিয়াবা ইফালে বেপাৰীয়ে গ'লে এনেকৈ মাছ ৰাখোঁ, এনেই এইবিলাক মাছ বিচাৰি নুফুৰোঁ।